মই চন্দন দাস টিচি ব্লগ আছাম লৈ আহিছোঁ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভাল। আহক আমি তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। প্ৰথমে মই চিনাকি দিছোঁ আপোনালোকক ৰাস্তাটো কোনফালে যাব লাগে। মেইন 17 নং ঘাইপথৰ পৰা ভিতৰত অকণমান সোমাব লাগে। গাঁওখনৰ নাম হৈছে বেলপাৰা টেকেলিপাৰা। এই ফিল্ডখন তাতে অৱস্থিত আৰু এয়া ইমান দিনে খেল হৈ আছে, কিন্তু আজি মই ফাইনেল খেলত গৈছোঁ। ফাইনেল খেলত দলসমূহ আছে ৱাৰলেছ আমতলাৰ ফুটবল টীম আৰু দিঘিলি ফুটবল টীম। দিঘিলিটো হৈছে ৰঙা ইউনিফৰ্ম পিন্ধাটো আৰু ৱাৰলেছ আমতলা হৈছে ব্লু মানে নীলা ইউনিফৰ্ম পিন্ধাটো। আহক আমি খেলসমূহ অকণমান চাওঁ, উপভোগ কৰোঁ। এয়া আৰম্ভ কৰিবলৈ লৈছে, সকলোৱে চাই আছে আৰু ইমান মানুহ আহিছে ফুটবল খেল চাই। ইয়াতে মহিলাও আহিছে, সৰু ল'ৰা ছোৱালী আহিছে, ডাঙৰ মানুহ আহিছে, মানে বহুত দূৰৰ পৰা মানুহ আহিছে। ৰংজুলি, ধূপধাৰা, চিমলিতলা, দুধনৈ, মানে বহুত দূৰৰ পৰা মানুহ খেল চাবলৈ আহিছে, কাৰণ আজি ফাইনেল খেল হ'ব। ফাইনেল খেলত মানে খুব চাব লগা হ'ব আজি টিমটো। বহুতেই ভাল খেলে এওঁলোকে। আজিৰ খেলটো পূৰা চাবলৈ মানে খুব ভাল লগা হৈছে। জোৰদাৰ খেল বুলি ক'ব লাগিব। দুইফালৰ টিমো কম নহয়, ইফালেও মাৰিছে সেইফালেও মাৰিছে। চাই থাককচোন কিমান এটা গ'ল দিলেহি, দিব আৰু হেড দি আছে আৰু কি চাব, মানে ক'বলৈ বহুত ভাল লাগি আছে। এটা গ'ল দিলে, মানে দিঘিলিয়ে গ'ল খালে, ৱাৰলেছ আমতলাই দিলে গ'ল। আকৌ এটা গ'ল দিলে, ৱাৰলেছ আমতলাই দিঘিলি পাৰ্টিত গ'ল খালে।
আৰু অৱশেষত ৱালেছ আমতলা 3 গ'লত বিজয় হ'ল আৰু দিঘিলি ফুটবল টীম হাৰিলে। এয়াতো খেলৰ হ'বই, হাৰ জিত হ'বই, গতিকে কোনো বেয়া নাপায় খেলটো সমাপ্ত হ'ল আৰু জয়লাভ কৰিলে ৱালেছ আমতলা। হয়তো সকলোৱে ভাল পাইছে আজি খেলখন চাই, আশা কৰোঁ সঁচাকৈ ভাল পাব আপোনালোকে এই খেলখন চাই। আৰু লগতে আপোনালোকক যেনেকৈ মোক মৰম দি আছে, আশা কৰোঁ সদায় এনেকৈ মৰম দি যাব আৰু ভিডিঅ'বোৰ চাব, লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এইখিনিকৈ আজিলৈ সামৰণি মাৰিলোঁ।